जान लगा दो या फिर जाने दो जान लगाई दिया নহ'লে যাবলৈ দিয়া হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে চাই আছে ছাকচেছ ইজ নাথিং টু ৰং চেনেল হয় ফ্ৰেণ্ডছ ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে কেইটামান সত্য কথা কৈ দিওঁ যদিও সত্য যদিও গাত লাগিব কথাকেইটা কিন্তু ক'বই লাগিব কথাকেইটা হয় যদি আপোনাৰ মনত কোনো চিনচিয়াৰিটি নাই কিবা টাইম পাছ কৰিম বুলি বা কোনো পঢ়াৰ মানসিকতা লৈ আহি এই ভিডিঅ'টো চোৱা নাই তেনেহ'লে এতিয়া বাদ দিয়ক বেলেগকৈ ভাল লগা ভিডিঅ' চাই থাকক মোৰ ভিডিঅ' চাব নালাগে যদি আপোনাৰ মনত চিনচিয়াৰিটি আছে কিবা এটা ইচ্ছা আছে কিবা এটা শক্তি আছে যে মোৰ এটা ৰিজাল্ট ভাল কৰিব লাগিব তেনেহ'লে ভিডিঅ'টো চাই থাকক মই প্ৰথমতে আপোনালোকক 3টা কুৱেশ্যন সুধিম আৰু কুৱেশ্যনকেইটা কিয় সুধিলোঁ ইয়াৰে উত্তৰ দিয়াৰ পিছতে ক'ম আপোনালোকে কেৱল হাতখন যদি হয় হাতখন দাঙি দিব নহ'লে হাতখন তলমুৱা কৰি দিব চ' প্ৰথম কুৱেশ্যন 1 ছেকেণ্ডৰ ভিতৰত আপুনি যাতে উত্তৰটো দিবলৈ চেষ্টা কৰে আপুনি এজন মেল আপুনি এজন ফিমেল আপোনাৰ ছাত্ৰ কলা হয় যদি তিনিওটা উত্তৰে কিছুমানে শুদ্ধভাৱে দিছে মই বুজিম যে তেওঁ সম্পূৰ্ণৰূপে চিনচিয়াৰ আছে ভিডিঅ'টো চোৱাৰ সময়ত আৰু যদি কোনোৱে এই হাতখন অলপ দেৰিকৈ উঠাই আছে তেনেহ'লে মই জানিম যে তেওঁ চিনচিয়াৰ সম্পূৰ্ণৰূপে নাই সেইকাৰণে মই অনুৰোধ জনাম যে সম্পূৰ্ণৰূপে চিনচিয়াৰ হৈ লওক আৰু তৃতীয়তে যিসকলে কোনো হাত দঙাই নাই এতিয়ালৈকে হাত বিচনাতে পৰি আছে চ' মই ভাবিম যে তেওঁলোকক কোনো চিনচিয়াৰিটি নাই তেওঁলোকে মোৰ ভিডিঅ'টো চাব নালাগে বেলেগ ভিডিঅ' চাওক মই ৰিকুৱেষ্ট কৰিছোঁ প্লিজ বেকাৰ টাইম পাছ নকৰিব চ' গাইজ মই ক'বলৈ যাই আছোঁ জান লগাই দিয়া নহ'লে যাবলৈ দিয়া পৰীক্ষাৰ বাবে মাত্ৰ 3 মাহ আছে এই 3 মাহত জান লগাই দিয়া নহ'লে যাবলৈ দিয়া এই সূত্ৰ পালন কৰি চলা ছাকচেছ আপোনাৰ ভৰিত চুব হয় আপোনালোকে বৰ্তমান জানে যে জান লগাই দিয়া বা যাবলৈ দিয়া দুয়োটাৰ মাজত কাম কৰি থাকিলে কেতিয়াও ছাকচেছ আপোনাৰ সন্তুষ্ট হ'ব নোৱাৰে হয় দুয়োটাৰ মাজত থকা কিছুমানে অলপ পঢ়ো অলপ খেলা খেলিম এনেকুৱা ধৰণৰ বহুত মানুহ থাকে হয় কিন্তু সকলোকে আপুনি ইউনিক হ'ব লাগিব তেতিয়াহে বৰ্তমান সময়ত ছাকচেছ হ'ব বা আপোনাৰ লক্ষ্যত আপোনাৰ ওপৰত নিজে থিয় হৈ যাব সেইকাৰণে কৈছোঁ যিটো কৰিব সম্পূৰ্ণ কষ্টৰে কৰক কিয়নো সম্পূৰ্ণ কষ্টৰে কৰা কোনো এতিয়া নাই বৰ্তমান সমাজত যদি আপুনি কৰে নিশ্চয় ছাকচেছ নিশ্চয় হ'ব অলপ বেলেগতকৈ বেলেগ হ'ব শিকাওচোন যদি সকলোৱে কৰাটোৱে কৰি থাকে তেন্তে বৰ্তমান সমাজত যিটো হৈছে আপোনাৰ সৈতেও সেইটো হ'ব কিন্তু বৰ্তমান সমাজত যদি আপুনি বেলেগতকৈ বেলেগ কিবা অলপ ভাবিব পাৰে যদি অকণো ভাবিব পাৰে তেন্তে আপুনি ছাকচেছ হৈ যাব আইনষ্টাইনক চাওক বেলেগতকৈ বেলেগকৈ ভাবিছিল যে সেইবাবে সেইটো ছাকচেছ হৈছে চ' যদি আপুনিও যে বেলেগৰ দৰে অলপ পঢ়িম অলপ এই যিটোৱে যি কৰি আছে ময়ো সেইটো কৰিম যিটোৱে যিটো কৰি আছে ময়ো সেনেকৈ পঢ়িম সেইবোৰ চাব নালাগে আপুনি আপোনাৰ মতে চলি যাওক আপুনি আপোনাৰ বেষ্ট দিয়ক আপোনাৰ পৰীক্ষাই আপোনাৰ ৰিজাল্টে আপোনাক হাত চৰি ল'ব মই আজি আপোনাক গেৰাণ্টি দি কৈ দিছোঁ গতিকে পঢ়া যিটো কৰা জান লগাই দিয়া যিটো নকৰা জান লগাই দিয়া এই 3 মাহ সম্পূৰ্ণৰূপে জান লগাই পঢ়াই দিয়া বাকী 3 মাহ আপুনি জান লগাই খেলিব কি হ'ব চাওক ৰিজাল্টৰ পৰীক্ষাৰ পিছৰ 3 মাহ জান লগাই খেলিব শুব যি কৰে কৰি থাকিব এই 3 মাহ কেৱল পঢ়িব লাগে আৰু এই পঢ়াৰ যোগেদি মই ৰিজাল্ট ভাল কৰিব লাগে এনেকুৱা নহয় যে আধা সন্তুষ্ট হৈ গ'ল পৰীক্ষাৰ পিছদিনা আফচোচ কৰিব লগা এনেকুৱা কৰক যে আপোনাৰ মনত নিদৰতা থাকে আৰু পৰীক্ষাৰ ৰিজাল্টৰ দিনা আপুনি নাচি থাকিব পাৰে আপোনাৰ মা দেউতাৰ লগত সেইকাৰণে কৈছোঁ গাইজ প্লিজ চেষ্টা কৰক আৰু নিজৰ বেষ্ট দিয়ক জান লগা দো ইয়া ফিৰ জানে দো এই সূত্ৰটো পালন কৰক মাত্ৰ 3 মাহ জান লগাব লাগে গোটেই 70 বছৰ খুচি মে ৰাখ सकते हो তো থেংক ইউ যদি ভিডিঅ'টো চাই কিবা এটা চিনচিয়াৰিটি আছে তেনেহ'লে লাইক কৰিব আৰু এই সূত্ৰটো পালন কৰি যদি আপুনি ছাকচেছ হয় প্লিজ ৰিজাল্টৰ দিনা এটা কমেণ্ট কৰি এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰি দিব আপোনাৰ ৰিজাল্টটো থেংক ইউ